हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। तो शुरू करते हैं इसका वीडियो बिना किसी देर करते। गाइस, हम आसाम से हैं तो हम सोच रहे हैं कि आज का वीडियो आसामीज में बना जाए। जैसा कि आप सभी जानते हैं कि हमारा चैनल का नाम क्या है, कुछ भी के हिसाब से कुछ तो डिफरेंट होना चाहिए ना। तो शुरू करते हैं आज का वीडियो बिना किसी देर करते हुए। অসমীয়াত গাইস, আপোনালোক সকলোৱেতো জানেই আমাৰ ঘৰত টাইলছ লগোৱা কাম চলি আছে। টাইলছ লগোৱা কাম চলি আছে যিহেতু কেনেকৈ চলি আছে, কি কৰি আছে অলপমান চাই দিওঁ নে কি কয়। যোৱাকালি আমাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। তো সম্পূৰ্ণ হৈছে যিহেতু আজি কাম আছে, বেলেগ একো নাই গাইছ। এই চাইডৰ কোণাকেইটা মাৰবা লগা আছে, এই চাইডত টাইলছ ঘেন লগাব লাগিব। চাও গাইছ, মিস্ত্ৰী উঠছে মাথাৰ গুজেদি, কাৰণ মানে কাটাকে কাটি দেখবা লাগিছে, বতাকে বুজি দেখবা লাগিছে, কোনা কোনি গিলা নিমিলেই। কি করবো, উপায় নাই। গাইছ এক চাও, ই পুরা মানে এগিলাখান মিহিলে যে পুরা একদম মানে লেল পেলিয়াকে দি লৈছি, লৈ পেলাই তাৰপিছত এখন এটা চাইডত মাৰি দিব, কাম শেষ তাৰ। ই পুৰা কাটি কাটি জোখত থৈ যাব, তাৰপিছত মাৰি মাৰি যাই দেখবহি। কাহিনী সেই তাৰ অলপ মাথাৰ গৰম উঠছি গাইছ। উঠাৰ কাৰণটো হৈছে আজি বোলে ঠিকাদাৰ অহা নাই, ঠিকাদাৰ নাহাৰ কাৰণে খং উঠছি, আকলা আকলা কৰি মৰব লগা আছে। দে আৰু কি করবি, উপায় জানা, কামটো করবাই লাগবো নাই, কি কয় গাইছ। এতিয়া ফাইনেল লুকটো চাই লওঁ নেকি। এই চাব পাৰে বঢ়িয়া ফাইনেল লুক গাইছ। আমাৰ আৰু মানে গান চান লগাই দিবা নৰি, গান চান লগাই দিলে ঘূৰি কম্বাৰ ফালৰ পৰা কপিৰাইট হৈ যাব পাৰে। গতিকে আৰু মই তেওৰা কৰি দিছো দে গাইছ। ফিনিচিংটো চাই লওঁ কেনে দেখা আজি, আৰু চাই লৈ পেলাই কমেণ্টটো কৰি দিবি কেনে লগা আজি না কি ক। এইফালে আন্ধাৰ হৈছে দেখোন, পোহৰ লাইটটো লগাই দিছো দে গাইছ। এতিয়া ভালকে চাওঁ, এতিয়া মুনবা পাৰা হৈছে না, এতিয়া মুনবা পাৰা হৈছে বঢ়িয়া। কেনে লগা হৈছে কৈ দিলি হ'ল দে, হ'ব দে।